নমস্কাৰ বন্ধুসকল, আজি মই এটি সিম্পল ৰেচিপি লৈ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটি ৰেচিপি বনাব লৈছোঁ, যোনটো হৈছে কলপিঠা। গতিকে আহকচোন ভিডিঅ'টো চাওঁ। মই প্ৰথমতে পকা কলখিনি মিহি মিহিকৈ কাটি লৈছোঁ। মিক্সিত দিম বাৰু, ইমান মিহিকৈ নাকাটিলেও কথা নাই। এয়া লৈছোঁ আটা আৰু এয়া অকণমান চুজি দিলে মানে ক্ৰিস্পি হয়, সেইটো কাৰণে মই চুজিখিনি দিম। এতিয়া এইখিনি মই গোটেইখিনি মিক্সিত পেষ্ট হ'বলৈ দিম। আমাৰ মিক্সাৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দিম অকণমান বেকিং পাউডাৰ। মই দিলোঁ ইয়াতে এচামুচমান ঘি। তাৰপিছত ইয়াতে মই দিম অকণমান নিমখ আৰু ইয়াতে দিলোঁ এচিকুটমান নিমখ বেছি দিব নালাগে, এনেই নিমখ দিলে ভাল হয়। মই ইয়াতে বেলেগ চেনি বা বেলেগ মিঠা একো ব্যৱহাৰ নকৰোঁ, যিহেতু কলৰ মিঠা থাকেই। এতিয়া মই এইখিনি ভালকৈ এবাৰ মিক্স কৰি দিওঁ। মই এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ, কিন্তু ইয়াৰে কনচিষ্টেঞ্চিটো বহুত ঠিক হৈ আছে। চ' মই ইয়াতে অকণমান আমুল তাজা গাখীৰ দি এইখিনি অকণমান পনীয়া কৰি ল'ম। এতিয়া পিঠাটো বনাবলৈ সুবিধা হ'ব। এয়া হৈ গ'ল মোৰ কলপিঠাৰ কাৰণে বেটাৰটো ৰেডি। এতিয়া মই এইখিনি এটা এটাকৈ ভাজিম। কলপিঠা বনাবলৈ মই এতিয়া কেৰাহী এখনত ৰিফাইন তেল দি দিছোঁ। এইখিনি গৰম হ'লে পিঠাবোৰ এটা এটাকৈ ভাজিব পৰা যাব। তেল গৰম হৈ গ'ল। এতিয়া ইয়াতে মই পিঠা বহুৱাই দিওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া মই পিঠাকেইটা বহুৱাই দিলোঁ। এতিয়া অকণমান জুইটো কমাই দিছোঁ আৰু এতিয়া অকণমান পিছত ওলোটাই দিম। এটা চাইডত পিঠাখিনি হৈ গ'ল, সেইকাৰণে ধুনীয়া ৰং এটা আহি গৈছে। এয়া চাওক, মই গোটেইকেইটা পিঠা ওলোটাই দিলোঁ। পিঠাকেইটা এতিয়া এটা চাইডত সিজিছে, এতিয়া আনটো চাইডত সিজিলে মই নমাই থ'ম। জুইটো কমতে ৰাখিছোঁ, নহ'লে পুৰি যোৱাৰ ভয় এটা থাকে। এতিয়া জুইটো কমত ৰাখিলে নুপুৰে বাৰু। দুটা চাইডতে বৰ ধুনীয়া কালাৰ এটা আহি গ'ল পিঠাৰ, মানে পিঠাখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই থ'ম এখন টিচু পেপাৰত, যাতে অইলটো ড্ৰেইন হৈ যায়। এয়া হৈ গ'ল মোৰ কলপিঠা ৰেডি। আজি ৰেচিপিটো কেনে পালে জনাবচোন। আজি এটা তেনেই চিম্পল ৰেচিপি আছিলে, সন্ধিয়া চাহৰ লগত খাব পৰা। আপোনালোকে এনেকৈ ট্ৰাই কৰিব আৰু জনাবচোন ভিডিঅ'টো কেনে পালে। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।